তো হেল্ল' গাইজ, আমি আজি যাই আছোঁ মানে তো গাইজ কথাটো আছিল অক্টোবৰ 20 তাৰিখ শুক্ৰবাৰ, মানে আছিল সিদিনা আছিল আমাৰ এয়া ষষ্ঠী আছিল, মানে দুৰ্গা পূজাৰ ফাৰ্ষ্ট দিনটো আছিল সিদিনা, মানে ষষ্ঠী আৰু বেলবৰণৰ দিন আছিল। মানে সিদিনা এটা ভিডিঅ' বনাইছিলোঁ মই শংকৰদেৱত গৈ কিনে, মানে তাতে এখন ফাংচন আয়োজন কৰা হৈছিল। তাতে ট্ৰেইনৰ মানে কেইটামান লগৰবোৰে মাতিছিল, তাৰমানে ফাংচনখনত যাব। এটা ভিডিঅ' বনালোঁ তাতে, ধুনীয়া হৈছে ভিডিঅ'টো। আপোনালোকক আপলোড দিব পৰা নাছিলোঁ, অলপ তাৰমানে কিবা অসুবিধা হৈছিল। এতিয়া আপলোড দিছোঁ গাইজ ভিডিঅ'টো, অলপ আপোনালোকে চাব। মানে এতিয়া হৈ আছে নৱেম্বৰৰ মাহ চলি আছে বৰ্তমান, নৱেম্বৰৰ 9 তাৰিখ, আজি 10 তাৰিখ। মানে গাইজ ভিডিঅ'টো অলপ দেৰি হৈ গ'ল আপলোড দিয়াতে, আপোনালোকে নিশ্চয় চাব, ভিডিঅ'টো ভাল লাগিব। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মানে আমি আজি যাই আছোঁ, তাৰমানে এয়া কি বুলি কয়, ফাংচন আছে এখন, ফাংচন চাব যাই আছোঁ। হেৰিত আছে, এয়া কি বুলি কয়, শংকৰদেৱ স্কুল এখনত আছে। তাৰমানে কিহৰ ফাংচন আমিও নাজানো ভালকৈ। তাৰপিছত তাতে যাম, আৰু এটা লগো আছে, লগ এটাৰ লগত যাম। মানে সি বাইক আনিব চাগে, তাৰ লগতে যাম। গাইজ চাই থাকক, ভিডিঅ'টো ভাল লাগিব নিশ্চয়। পূজা চাবলৈ আহিছো, কিন্তু ধুনীয়া ধুনীয়া আপেগিলা নাই ইয়াৰ। কিয় নাই ৰে? কি করবা? এতে না যা, ভিতরে না যা। এই বোম ফানজনে যাব লাগে ভিতরে। যাবা লাগে। গাইস অলপ পিছত ভিতরে যাম, কিন্তু লাইজো লাগে যাবা। এই এটা সানিয়া। এই রহে কি চাই তার মানে তখন ফাংশন করার বাচ্চা কো বলে তিনর গিতে বলে বাচ্চা গোটা গিটাই কি চাই বাচ্চা কোন কয় না এ ভাল চাই কি ভাল চাই প্রত্যেকবারে পাতে এবারও এনে পাতা গেল ইখিনি বাজেট তো কিমান এনে বাজেট তো আছে আসার যায় আমাক আয়োজন করবা দিছে। এটা কিহৰ ক্লাস? এটা এইটোৰ ক্লাস। মানে গাইস একবাৰ আহা নাছিলো দে, মই এইবাৰে এলো প্ৰথম। আৰু এইটো ভাৰ্গৱ আছে, আৰু এইটো আমাৰ নামটোৱে নাজানো নহয় ইয়াৰ। এই চাপৰি গাইস। তো গাইস ট্ৰেইনৰ ক্লাছটো চাব। এইটো গাইস ট্ৰেইনৰ ক্লাছটো এখন হয়তো চলি যায়। টিঙৰ পুৰা গৰম লাগে, তাৰমানে হাজি বুজা গেছি। আৰু এইটো আমাৰ অভিজিৎ কা আছে, আৰু এইটো প্ৰণৱ কা। নমস্কাৰ। এনে কি চাই আহিছে আপুনি? পঢ়া আহিছে না আপুনি চাব আহিছে কওকচোন? দে মোৰ চেনেলটা সাবস্ক্ৰাইব কৰছা নাই? ভিডিঅ' গিলা চাবি না? তই কৰছা নাই? ভিডিঅ' গিলা চাবি। মোৰ ছাবস্ক্ৰাইবাৰ গাইছ লাগ পালো এতিয়া দুটামান। আৰু এইটো চৌহদটো চাওক বিদ্যালয়ৰ। হেৰি হৈছে ফাংচন হৈছে, তাৰে ভিতৰত যাই আছো অলপ পিছত। মানে গাইছ সিহঁতে বোলে ফটো উঠে, অলপ মানে ফটো মাৰিব লাগে না, মই তাৰমানে জানো না, আহোঁ নাজানে সিমান এটা। ইয়া ভাৰ্গৱ মডেল আমাৰ, আৰু এইটো আমাৰ প্ৰাঞ্জল কা এক্স ষ্টুডেণ্ট অফ এইখন SSBN। কি এইটো অফিচ ৰুম বোলে গাইছ, এইটো সোমলৈ গালি দিব নেকি গাইছ? এইটো অফিচ ৰুমটো, এইটো প্ৰধান বুলি বহে, প্ৰধান আচাৰ্য, সিহঁতৰ আচাৰ্য হয় দেচোন, আমাৰ ছাৰ বাইদেউ হয়। এইটোৱে গাইছ। আৰু আপোনালোকক কিন্তু দেখাইছোঁ, এইটো কাম কৰে মানুহ। এইবোৰ ক্লাছৰুম গাইছ। এইগিলা কি দেখাম আপোনালোকক? অংকুৰৰ বোলে।
মোৰ চেনেল সাবস্ক্ৰাইব কৰছা নাই তই দে দেখোচোন চাং দে তোৰ অ গাইজ কৰিছে থেংক ইউ ভাই ভিডিঅ' চাবি উল্টা হাতে দি দিলোঁ এইখান নিদি গাইজ চাবি হা আৰু গাইজ মানে অলপমান আৰু ভিডিঅ' কৰিম চাগে কৰি কিনে ঘৰত যাওঁ এবাৰ মানে নকৰিব পাৰোঁ ভিডিঅ' আৰু পুৰা লাইট লাগে না মানুহ আছে তাৰমানে সেইকাৰণে এটা ৰুমত আহিছোঁ ইয়াৰ লগতে এইবিলাকে চাওঁ তো গাইজ ইয়াৰ বোলে চেণ্ডেল লুকাইছে কাবাই টিঙৰ ওপৰত দবাইছে বোলে কি দি হ'ব গাইজ ই চবৰে লুকাই আছিল মানে চেণ্ডেল ঐ নাপ তাতে অমলেট টাকা দিবেন না আমার আকাশ ককারিও আহি গৈছে ও আকাশ কহনি এই বেগেদি কি করবা আইছে তে আপি সব আইছে না বলে কিবা হেৰি করব তোকে সব আইছিল তুই আজি ব্লগ বানাইছ নাই কোবা আইছিল হয় না বেটা আধা ভিতরে যা অলপ ভিডিও বানালো আৰু এই নাজাং আপনি চাই ভিডিওটা চাবি না নচ ভিডিও তো তোর পতাই সামনে এই থ্যাংক ইউ এই মানে গাইছ আমি আজি এইবাৰ যাই আছো হেৰি ফটো উঠবা যাই আছো তোমাৰ সানিয়া মিৰ্জা বাইদেউৰ লগত কিয় লুকাব লাগছে গাইছ এতিয়া ভ্লগটো এণ্ড কৰিম মানে কি হ'ল এয়া হ'ল গোটেইখিনি হ'ল আৰু ভিডিঅ'টো বহুত লাম্বাই হ'ল হয় আপোনালোকক গোটেইখিনি দেখালে সেইকাৰণে অলপ দেখাইছোঁ মেইনখিনি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বেছি এনজয়মেণ্ট সিমান এটা হ'ল মানে অলপ তথাপিও গাইছ আপোনালোকক ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বহুত ভাগৰ লাগিল 3টা বাজিল এতিয়া মানে পুৱাৰ পৰা একোৱে খোৱা নাই গাইছ এইবাৰ যাই কেনে কিবা খাম দিয়ক গাইছ বাই বাই